বৰ্তমানৰ বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছাত্ৰ অৱস্থাত সংঘাত কেনে আছিল? অখিল গগৈক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল নেকি হিমন্ত বিশ্ব শৰ্মাই? কটনত পঢ়ি থাকোঁতে কোনে হাত কাটি পেলোৱাৰ ভাবুকি দিছিল অখিল গগৈক? এই সম্পৰ্কে আজি আমি ভিডিঅ'টোত জানিম। আহকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। ছাত্ৰ অৱস্থাৰ পৰাই এই দুই চিৰবৈৰীৰ সংঘাত আছিল। বৰ্তমান ইয়াৰ প্ৰতিফলন বিধানসভাৰ মজিয়াত। দুয়োগৰাকীৰ মাজত আছে পূৰ্বৰ পৰাই আদৰ্শগত সংঘাত। কটনত কেনে সম্পৰ্ক আছিল অখিল আৰু হিমন্তৰ? জানিব পৰা মতে দুয়োজনৰ মাজত আছিল অহিনকুল সম্পৰ্ক। যুৱ লেখক তথা সাংবাদিক মৃদুল কুমাৰ সন্দিকৈয়ে তেওঁৰ গ্ৰন্থৰ জৰিয়তে বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কটনৰ সংঘাত সম্পৰ্কে বিস্তৃত ৰূপত উল্লেখ কৰিছে। অখিল গগৈ কটন কলেজলৈ আহি যিসকল ব্যক্তিক লগ পাইছিল তাৰ ভিতৰত অন্যতম আছিল হিমন্ত বিশ্ব শৰ্মা। অখিল গগৈ কটন কলেজলৈ আহি যিসকল মানুহক লগ পাই ৰাজনীতিত নামি পৰিছিল সেই গোটেই কাহিনীটোৰ মেইন চৰিত্ৰটোত আছিল হিমন্ত বিশ্ব শৰ্মা। অখিল গগৈৰ মতে কটন কলেজত বহি লৈ কটন কলেজৰ ৰাজনীতিৰ পৰা গোটেই কলেজ আৰু ইউনিভাৰ্চিটিৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। এই কথা বিশেষ গ্ৰন্থ হিমন্ত বিশ্ব শৰ্মাৰ শৈশৱৰ পৰা মুখ্যমন্ত্ৰীলৈকে এই গ্ৰন্থখনত উল্লেখ কৰিছে লেখক মৃদুল কুমাৰ সন্দিকৈয়ে। গ্ৰন্থত উল্লেখ থকা অনুসৰি কটন কলেজৰ পৰা বাহিৰ ওলাইও নিজৰ প্ৰভুত্ব ৰাখিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দিছপুৰৰ পৰা চলিছিল কটন কলেজ। কটন কলেজৰ নামভৰ্তিৰ নামত দুৰ্নীতি কৰিছিল নেকি হিমন্তই? অখিল গগৈয়ে হোৱা এক সাক্ষাৎকাৰত এইসমূহ কথা উল্লেখ কৰা বুলি লেখকে তেওঁৰ গ্ৰন্থত উল্লেখ কৰিছে। অখিল গগৈয়ে কটন কলেজৰ নামভৰ্তিৰ নামতো দুৰ্নীতি হোৱাৰ কথা ব্যক্ত কৰিছে। তেওঁৰ অভিযোগ অনুসৰি কটন কলেজখন দিছপুৰৰ পৰাহে চলি আছিল। সেই দিনবোৰৰ কথা মনত পেলাইছিল অখিল গগৈয়ে এইদৰে। যেতিয়া কটন কলেজলৈ আহিলোঁ আৰু হিমন্ত বিশ্ব শৰ্মাৰ উপদ্ৰৱ দেখিলোঁ তেতিয়ালৈকে আমি একেবাৰে আদৰ্শৱান মানুহ। কোনো কথাতে দুৰ্নীতি সহ্য নকৰোঁ। দেখিলোঁ যে কটন কলেজত এডমিশ্যনতো দুৰ্নীতি হয় আৰু সেইটো পলিটিকেল এডমিশ্যন দিব পাৰে। কটন কলেজত বিভিন্ন ধৰণৰ কাম কাজবোৰৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বা আদৰ্শত দিছপুৰৰ পৰা আচলতে কটন কলেজখন চলি থাকে। সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল। কংগ্ৰেছৰ বিৰুদ্ধে কটনত এটা প্ৰগতিশীল শক্তিক অখিল গগৈয়ে থিয় কৰাইছিল। দিছপুৰৰ পৰা কটন কলেজ নিয়ন্ত্ৰণ হোৱাটো তেওঁলোকে বিচৰা নাছিল। লাহে লাহে অখিল গগৈয়ে ছাত্ৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল আৰু কটনিয়ানৰ সম্পাদক হৈছিল। এনেদৰে হেনো এণ্টি কংগ্ৰেছৰ গ্ৰুপটোৰ লিডাৰ হৈ পৰিছিল অখিল গগৈ। এই কথা গ্ৰন্থত উল্লেখ কৰে মৃদুল সন্দিকৈয়ে। অখিল গগৈক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল নেকি হিমন্ত বিশ্ব শৰ্মাই? আলোচনী সম্পাদকৰূপে জয়ী হোৱাৰ পাছদিনা দীঘলীপুখুৰীৰ পাৰত অখিলৰ সৈতে হিমন্ত বিশ্বৰ হৈছিল সংঘাত। কোনে হাত কাটি পেলোৱাৰ হুংকাৰ দিছিল অখিল গগৈক? গ্ৰন্থখনৰ এই অংশলৈ মন কৰক, য'ত লিখা আছে অখিল গগৈৰ অভিযোগ দীঘলীপুখুৰীৰ পাৰত শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ জৰিয়তে দিছপুৰৰ পৰা কটন কলেজক নিয়ন্ত্ৰণ কৰা ৰাজনীতিৰ বিৰুদ্ধে মাত মাতিছিলোঁ। ফাৰ্ষ্ট ইয়েৰত মাত মাতিলোঁ ষ্টাডি চাৰ্কুলৰ জৰিয়তে। তাৰপিছত ডিগ্ৰীৰ ছেকেণ্ড ইয়েৰত হোষ্টেলত আৰু কলেজৰ যিবোৰ এণ্টি কংগ্ৰেছী মানুহ আছিল সেইবিলাকে ক'লে যে তই মেগাজিন ছেক্ৰেটাৰী হবি। মই এডিটৰ কটনিয়ান হিচাপে জয়ী হ'লোঁ। জয়ী হোৱাৰ পাছতেই মোৰ ৰেছপঞ্চিবিলিটি বাঢ়ি গ'ল যে মই এণ্টি কংগ্ৰেছ গ্ৰুপটোৰ লিডাৰ হৈ গ'লোঁ। মই যিদিনা কটন কলেজৰ মেগাজিন ছেক্ৰেটাৰী হিচাপে জয়লাভ কৰিছিলোঁ তাৰ সম্ভৱতঃ পিছদিনা মোক হিমন্ত বিশ্ব শৰ্মাই দীঘলীপুখুৰীৰ পাৰত ফিজিকেলি এটেক কৰিছিল। তেওঁলোকৰ কেণ্ডিডেট এইটো ক্ষেত্ৰত হাৰি গ'ল। আমি GS জিকিব নোৱাৰিলোঁ, কিন্তু ৰাজনীতিটো মূলতঃ মই কণ্ট্ৰল কৰিবলৈ আৰম্ভ কৰিলোঁ। মানে মোৰ নেতৃত্বত বিৰোধী ৰাজনীতি তাত প্ৰতিষ্ঠা হৈ গ'ল। মোক ফিজিকেলি এটেক কৰাক লৈ হুলস্থুল হৈ গ'ল। মই শুনামতে হিতেশ্বৰ শইকীয়াই এই কথাটোত বেয়া পাইছিল হিমন্ত বিশ্ব শৰ্মাক। গ্ৰন্থত এনেদৰে উল্লেখ কৰিছে। গ্ৰন্থত উল্লেখ থকা অনুসৰি তাৰ দুদিনমানৰ পাছত বৰ্তমানৰ SP হিমন্ত বিশ্ব শৰ্মাৰ বডিগাৰ্ডৰ দৰে থাকে তেতিয়া। ৰাজেন সিঙে এদিন আহি মোক ক'লে যে অখিল, তই যদি হিমন্তদাৰ বিৰোধিতা কৰ হাতখন কাটি দিম। তাৰ মাজতো আমি থাকিলোঁ। অহাবাৰ কটন কলেজত মই জেনেৰেল ছেক্ৰেটাৰী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিলোঁ।
এনেদৰেই বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংঘাতৰ বিভিন্ন দিশ গ্ৰন্থখনত উল্লেখ কৰিছে লেখক মৃদুল কুমাৰ সন্দিকৈয়ে। অখিল গগৈ কাৰাগাৰত থকাৰ সময়ত তেওঁক মানসিক ৰোগী হিচাপে সজাবলৈ চেষ্টা কৰাৰ পৰা আৰম্ভ কৰি বিধায়কগৰাকীৰ বিৰুদ্ধে বিভিন্ন সময়ত সৰব হৈ পৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি এনেকুৱা ধৰণৰ ভিডিঅ' পৰৱৰ্তী সময়ত চাই থাকিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।